নং প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনটো? আপোনাৰ বিকল্প ক জাৰ্মানী, খ ৰাছিয়া, গ ইণ্ডোনেছিয়া, ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। দুই নং প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত দৰিদ্ৰতাৰ হাৰ সৰ্বাধিক? আপোনাৰ বিকল্প ক ঝাৰখণ্ড, খ ছত্তীশগড়, গ বিহাৰ, ঘ উৰিষ্যা। তিনি নং প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো? আপোনাৰ বিকল্প ক কৰবেট, খ নাগাৰ্জুন, গ মানাহ, ঘ কাজিৰঙা। চাৰি নং প্ৰশ্ন ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য কোনখন? আপোনাৰ বিকল্প ক কেৰেলা, খ উত্তৰ প্ৰদেশ, গ পশ্চিম বংগ, ঘ পাঞ্জাৱ। পাঁচ নং প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? আপোনাৰ বিকল্প ক ১ নং ৰাষ্ট্ৰীয় ঘাইপথ, খ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, গ ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, ঘ ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথ। ছয় নং প্ৰশ্ন ভাৰতত কিমান প্ৰকাৰৰ ৰেলপথ আছে? আপোনাৰ বিকল্প ক ২ প্ৰকাৰৰ, খ ৩ প্ৰকাৰৰ, গ ৪ প্ৰকাৰৰ, ঘ ৫ প্ৰকাৰৰ। সাত নং প্ৰশ্ন ভাৰতৰ প্ৰধান খাদ্য কি? আপোনাৰ বিকল্প ক ঘেঁহু, খ ভাত, গ চুপাৰী, ঘ গম। আঠ নং প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰ কোনটো? আপোনাৰ বিকল্প ক মীনাক্ষী মন্দিৰ, খ ৰঙাথান স্বামী মন্দিৰ, গ তিৰুপতি বালাজী মন্দিৰ, ঘ অংকৰৱাট মন্দিৰ। নয় নং প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত শীতকালত বৰষুণ হয়? আপোনাৰ বিকল্প ক উৰিষ্যা, খ পশ্চিম বংগ, গ কেৰেলা, ঘ তামিলনাডু। ১০ নং প্ৰশ্ন ভাৰতত চন্দনৰ বাবে কোনখন ৰাজ্য বিখ্যাত? আপোনাৰ বিকল্প ক নতুন দিল্লী, খ কেৰেলা, গ
কৰ্ণাটক। ঘ অসম।